নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মমছ ব্লগ। আশা কৰোঁ আপোনাৰ সকলোৰে ভাল, লগতে মোৰো ভাল। আজি চাওক না, আপোনালোকক দেখাবলৈ ওলাইছোঁ আমাৰ কিউট ভাতকেৰেলা গছডালত ইমান ধুনীয়াকৈ কিউট ভাতকেৰেলাকেইটা লাগি আছে। আৰু ময়ো ওপৰলৈ গৈ দেখা পালোঁ, গতিকে এটাকৈ মই এনেদৰে ভাতকেৰেলাকেইটা ছিঙি ল'লোঁ। আৰু এনেদৰে ভাতকেৰেলা ছিঙি মনটো খুবেই ভাল লাগে দিয়কচোন। নিজৰ ঘৰৰ ভাতকেৰেলা এই গুৱাহাটীখনত থাকি কৃত্ৰিমতাৰ মাজত নিজৰ ঘৰতে যদি এনেদৰে খাবলৈ পোৱা যায় অৰ্গেনিক বস্তু, মনটো খুবেই ভাল লাগে দিয়কচোন। আৰু এয়া চাওক না, কিমানকেইটা ভাতকেৰেলা পালোঁ। আৰু এনেদৰে মই গোটেইকেইটা এটাকৈ উঠাই ল'লোঁ। আৰু এয়া চাওক, এটা সৰু লাগি আছিল, গতিকে সেইটো নিছিঙিলোঁ। আৰু ইমানকেইটা ভাতকেৰেলা পাই গ'লোঁ মই। আৰু আজি মই আপোনালোকক বনাই দেখাবলৈ আহিছোঁ আনাৰসৰ চাটনি। এইটো মিঠা চাটনি হয়, গতিকে সেইকাৰণে মই সৰুকৈ আনাৰসটো কাটি ল'লোঁ। আৰু আনফালে এনেদৰে কেৰাহীত পাতি দিলোঁ। আৰু কেৰাহীত অকণমান ৰিফাইন দিছোঁ, বেছি অইল দিব নালাগে। আৰু ইয়াতে মই কেইটামান সৰিয়হ দি দিলোঁ। সৰিয়হকেইটা অলপ ফুটিবলৈ দিলোঁ। আৰু তাৰপিছতে তেলখিনিত মই আনাৰসখিনি এনেদৰে দি ল'লোঁ। আৰু অলপ সময় ভালদৰে লৰাই ভাজিলোঁ। আৰু এনেদৰে মিঠা চাটনি বনাই আপোনালোকেও খাবচোন, খুবেই ভাল লাগে। আৰু ইয়াত মই অকণমান হালধি দিলোঁ আৰু অকণমান জলকীয়াৰ গুড়ি দিলোঁ। আৰু এনেদৰে অলপ টেঙা মিঠা জ্বলা খাবলৈ ভাল লাগে দিয়কচোন। আৰু এনেদৰে লৰাই ভালকৈ আকৌ এবাৰ ভাজিলোঁ। আৰু তাৰপিছতে মই ইয়াত অলপ সৰহকৈ চেনি দিলোঁ, গতিকে মিঠা আচাৰ চাটনি, গতিকে মিঠাটো অলপ বেছিকৈ দিব লাগিব। এনেদৰে বনাই পেলাই খাবলৈ খুব ভাল লাগে, গতিকে ইয়াত মই অকণমান নিমখো দি দিলোঁ টেষ্টটো বেলেঞ্চ হ'বৰ বাবে। আৰু এনেদৰে আকৌ এবাৰ লৰাই ভালকৈ ভাজিলোঁ। আৰু ইয়াত কি ধুনীয়া এটা কালাৰ আহি গ'ল চাওকচোন ভাজোঁতে। আৰু আনফালে মই ইয়াত এতিয়া অকণমান ষ্টিম হ'বলৈ দি দিলোঁ, যাতে আনাৰসখিনিও কোমল হৈ যায়। আৰু এয়া চাওকচোন, ইমান ধুনীয়াকৈ কালাৰো আহি গ'ল, প্লাছ সিজিও গৈছে ষ্টিম দিয়াৰ বাবে। আৰু এনেদৰে লৰাই আকৌ এবাৰ মই ভাজিলোঁ, পানীখিনি শুকাই যোৱালৈকে। আনাৰসখিনি ভাজোঁতে খুবেই পানী ওলায়, গতিকে অলপ ভালদৰে ভাজিব লাগে। আৰু এয়া মোৰ আনাৰসৰ চাটনিখন ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাই চাবচোন। আৰু ইয়াৰ আনফালে আমাৰ চনুৱে চাওকচোন, ওপৰলৈ গৈ তাই বোলে পানীৰে গা ধুৱে, গতিকে এনেদৰে তাই জিদ কৰি আছে, গতিকে পানীৰে গা ধুব। আৰু ইয়াতে আৰু দেউতাকে ওপৰত পাইপেৰে পানী দিছে, আৰু তাই কি ধুনীয়াকৈ গা ধুই আছে। গৰমত ঠাণ্ডা পানীৰে গা ধুই এনজয় কৰি আছে। গতিকে ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, এটা ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। আজিলৈ বাই বাই।